দুখজনক কথা বিশেষকৈ চৰকাৰৰ এটা দায়িত্ব আছে যিবিলাক 8th শিডিউলত অন্তৰ্ভুক্ত হোৱা লেংগুৱেজ বা ভাষা সেই ভাষা বা লেংগুৱেজবিলাকক এটা সন্মান দিয়াটো অত্যন্ত জৰুৰী এটা ভাল চৰকাৰে সদায় সেই ভাষাবিলাকক সন্মান দিয়া উচিত যিহেতু তেখেতসকলে বা আমাৰ চৰকাৰে বা আমাৰ সংবিধানে সেইখন লেংগুৱেজক যিহেতু ৰিকগনাইজ কৰিছে তো সেইকাৰণে দৰকাৰ আছে যে প্ৰত্যেক চৰকাৰে এইখন ভাষাক যাতে গুৰুত্ব দিয়ে আমাৰ ইয়াত বিশেষকৈ অসম প্ৰদেশত বা আমাৰ অসমত আমি জানো যে সাঁওতালি ভাষাত আমাৰ মেট্ৰিকতো এক্সাম দিয়ে LP স্কুলত ঢেৰ আমাৰ মানে ষ্টুডেণ্টসকল আছে টিচাৰ্ছসকলো আছে বহুত সমস্যা আছে ল'ৰা ছোৱালীবিলাকক পঢ়াই আছে কিন্তু তেখেতসকলে চেলাৰী নাপায় তেখেতসকলৰ পোষ্ট ক্ৰিয়েট কৰা হোৱা নাই তেখেতসকলক তেনেকুৱা ৰিমিউনাৰেশ্যন যিটো চেলাৰী দিব লাগে সেইটোৰ পৰা বঞ্চিত হৈ আছে আৰু সেই হিচাপে যিটো কোৱালিটি এডুকেশ্যন দিব লাগে সেইটোৰ পৰা অলপ এতিয়া কম্প্ৰমাইজ হৈ আছে তো এই ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিব লাগে আৰু সেই মৰ্মে কেইদিনমান আগত আমাৰ সাঁওতালি সাহিত্য সভা আমাৰ সদৌ সাঁওতাল ছাত্ৰ সন্থা আমাৰ লগতে সান্তালী টিচাৰ্ছ এছ'চিয়েশ্যন মিলি আমাৰ BTRৰ কৰ্তৃপক্ষক BTRৰ মুৰব্বীসকলক আৰু তাতে ডাইৰেক্টৰ অফ এডুকেশ্যনো আছিলে তেখেতসকলৰ উপস্থিত মই নিজে উপস্থিত আছিলোঁ আমি আলোচনাত এটা মিলিত হৈছিলোঁ আৰু এইখিনি আমি দাবী জনাইছোঁ যে এই নতুন চৰকাৰে যাতে বিশেষ গুৰুত্ব দিয়ে বিশেষ ইম্পৰ্টেঞ্চ দিয়ে আমি সেই প্ৰতিশ্ৰুতিখিনি পাইছোঁ আৰু আমি আশাবাদী যে অহা দিনত এইখন নতুন চৰকাৰে সাঁওতালি ভাষা যিটো ইমান দিন মানে বঞ্চিত হৈ আছিলে সেই ক্ষেত্ৰত তেখেতসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব আৰু মই নমিনেটেড MCLA হিচাপে সান্থাল কমিউনিটিৰ পৰা সেইখন মই মানে নিশ্চিতভাৱে চিৰিয়াছলি মই ফ'ল' আপ কৰিম যাতে এই ভাষাটো গুৰুত্ব পায় ইম্পৰ্টেঞ্চ পায় আৰু এটা ভাল স্থান যাতে পায় ধন্যবাদ যিখন বীৰ চিটাকানো শ্বহীদ দিৱসত ৰাইজক আপুনি কি জনাব মই ৰাইজক এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে চিদ মুৰ্মু আৰু কানহু মুৰ্মুই যিটো নেতৃত্ব দিছিলে সেইটো স্বাধীনতাৰ নেতৃত্ব দিছিলে ইউনিটি মানে ইউনিফিকেশ্যন মানে ঐক্যতাৰ এটা নেতৃত্ব দিছিলে আৰু আমি জানো যে তেখেতসকলৰ নেতৃত্বত হেজাৰ মানুহ ওলাই আহিছিলে বিশেষকৈ সাঁওতাল জনগোষ্ঠীৰ পৰা আৰু তেখেতসকলৰ এটাই উদ্দেশ্য বা লক্ষ্য আছিলে যে আমি কাৰো তলত নাথাকোঁ কাৰো শাসনত নাথাকোঁ আমি স্বাধীন হিচাপত থাকিব লাগিব আৰু তেখেতসকলে যিটো নেতৃত্ব দিছিলে যিটো মুভমেণ্ট কৰিছিলে সেই মুভমেণ্টত তেখেতসকলক টাৰ্গেট কৰা হৈছিল আৰু তেখেতসকলক শ্বহীদ হ'ব লগা হৈছিল আৰু এই যিটো তেখেতসকলৰ শ্বহীদ সেই শ্বহীদক স্মৰণ কৰি আজি 5টা সংগঠন বিশেষকৈ তেখেতসকলৰ নেতৃত্বত আমাৰ আকমা আপা BCF আমাৰ আনলা আৰু STF তেখেতসকলৰ নেতৃত্বত যিটো আজি শ্বহীদ দিৱস এটা উদযাপন কৰা হৈ আছে 166তম আজি এখন শ্বহীদ দিৱস উদযাপন কৰা হৈ আছে এইটো আমাৰ কাৰণে এটা ভাল মেছেজ ভাল ইংগিত যে দল সংগঠনকেইটা এতিয়াও একত্ৰিত আৰু তেখেতসকলে যিটো ৰাইজৰ কাৰণে বিশেষকৈ সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ কাৰণে তেখেতসকলে যিটো ওলাই আহিছে তেখেতসকলৰ যিবিলাক মানে ইমান দিন বঞ্চিত হৈ আহিছে শোষণ হৈ আহিছে আৰু নিজৰ প্ৰাপ্যৰ পৰা অধিকাৰৰ পৰা এতিয়াও পোৱা নাই তো সেইবিলাক যাতে তেখেতসকলে পাব পাৰে সেইটোলৈ যিটো তেখেতসকলে এটা মানে মুভমেণ্ট এটা চলাই আছে সেই মুভমেণ্টটো নিশ্চিতভাৱে সফল হ'ব বুলি মই আশা কৰিছোঁ আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাৰ নতুন চৰকাৰ যিটো গঠন হ'ল ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বা UPPL দলৰ নেতৃত্বত সেই চৰকাৰখনে কিন্তু আমাৰ জাতি জনগোষ্ঠীক এটা মানে সুযোগ দিলে যাতে BTRত যিমান আমাৰ জনগোষ্ঠীৰ মানুহসকল আছে তেখেতসকলক যাতে সেৱা কৰিব পাৰোঁ আৰু তেখেতসকলৰ যিবিলাক দাবী আছে যিবিলাক তেখেতসকলৰ প্ৰাপ্য আছে যাতে দিয়াব পাৰোঁ ইমান দিন যিটো বঞ্চিত হৈ আছিল শোষিত হৈ আছিল আগৰ চৰকাৰৰ পৰা সেই ফেচিলিটিবিলাক পোৱা নাই তেনেকুৱা যাতে আৰু নহয় সেইকাৰণে মই কৃতজ্ঞতা বা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে অহা দিনত নিশ্চিতভাৱে এই চৰকাৰখনে ৰাইজৰ কাৰণে কাম কৰি যাব আৰু এইবাৰ ৰাইজে চৰকাৰক বিচাৰিবলৈ যাব নালাগিব চৰকাৰে ৰাইজক বিচাৰি বিভিন্ন অঞ্চলত সোমাই আহিব যাতে কোনো এৰিয়াৰ বা কোনো অঞ্চলৰ ৰাইজে যাতে বঞ্চিত নহয় তেখেতসকলে চৰকাৰৰ লগত বহি চৰকাৰৰ বিভিন্ন বিভাগৰ মানুহ থাকিব সকলো সমস্যাখিনি আলোচনা কৰা হ'ব আৰু সেই
সমস্যাখিনি ইমিডিয়েটলি আমাৰ চৰকাৰী দপ্তৰত বিভিন্ন বিভাগক ৰিফাৰ কৰা হ'ব ইমিডিয়েটলি অন স্পট, যাতে সেই কামবিলাক তীব্ৰ গতিত যাতে হয় আৰু সেই কামবিলাক যিটো 17 বছৰত হোৱা নাই সেই কামবিলাক যাতে অতি শীঘ্ৰে যাতে কমপ্লিট হয় সেইটো আমি এনশ্যোৰ কৰিম। আৰু লগতে ৰাইজে যাতে অসুবিধা নপৰে, কাৰণ কেতিয়াবা তেখেতসকলে অফিচত গ'লে টকা পইচা খৰচা হয়, সময় নষ্ট হয়, কেতিয়াবা অফিচাৰবিলাকক নাপায়, কেতিয়াবা অফিচাৰবিলাকে হয়তো দেখা নকৰে, তেনেকুৱা অৱস্থাতো পৰিব লগা হয়। সেই কষ্টটো যাতে কৰিব নালাগে সেইকাৰণে এই চৰকাৰে সব গোটেইখিনি ছিষ্টেম ডিজিটেল কৰি আছে আৰু সেই ডিজিটেল যিটো ছিষ্টেম কৰিম সেই ডিজিটেল ছিষ্টেমত এজন মানুহে নিজৰ ঘৰৰ পৰা বা নিজৰ মানে গাঁৱৰ পৰা যাৰ হাতত এণ্ড্ৰইড মোবাইল আছে, স্মাৰ্টফোন আছে, সেই তাৰ পৰাই এপ্লিকেশ্যনবিলাক দিব পাৰিব। অফিচত যোৱাৰ তেনেকুৱা দৰকাৰ নপৰিব, তো হেৰেছমেণ্টটো আৰু খাব নালাগিব বা হেৰেছমেণ্টত পৰিব নালাগিব। এইবিলাক আমি ছিষ্টেমবিলাক পূৰা চেঞ্জ কৰি আছোঁ, সলনি কৰি আছোঁ যাতে ৰাইজৰ সুবিধা হয়। সেইকাৰণে আমি আশাবাদী যে আমি এই নতুন চৰকাৰৰ জৰিয়তে আমি ৰাইজৰ সেৱা কৰিব পাৰিম, তেখেতসকলৰ কাৰণে কাম কৰিব পাৰিম। সাঁওতালি ভাষা 8ম অনুসূচিত স্বীকৃতি পোৱাৰ সত্ত্বেও এতিয়ালৈকে সাঁওতালি ভাষা মান আৰু মৰ্যাদা এতিয়ালৈকে পোৱা নাই।